নমস্কাৰ ডিএমও টেক্সটাইল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আজি আগৰ দৰে আপোনালোকলৈ বুলি কেইটামান কাপোৰ লৈ আহিছোঁ। নুনি কটন, যিটো আমি ডেইলি আপোনালোকক ভিডিঅ'ত আমি আগবঢ়াওঁ, নুনি কটন মেটেৰিয়েল। আৰু এটা আছে কাৰ্বি ছেট আছে, কাৰ্বি ছেটটো কেইযোৰমান লৈ আহিছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু যদি কাপোৰবোৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ল'ব বিচাৰে আমাৰ স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, তাত যোগাযোগ কৰিব। আহকচোন আমাৰ কালেকশ্যনৰ আমি প্ৰথম কাপোৰখিনি চাওঁ। যিখন দেখিব পাইছে এইটো নুনি কটনত আহিব। বিৰাট ধুনীয়া কালাৰ হয়, এইটো চাই কালাৰ বা গ্ৰে কালাৰ এনেকুৱা টাইপত আহিব। ইয়াত কপাৰ গুণা আৰু ৰেড কালাৰ সূতাৰে কাম কৰা আছে। কপাৰ গুণা আৰু ৰেড কালাৰ সূতাৰে কাম কৰা আছে। যিখন দেখিব পাইছে সেইখন চাদৰ, আৰু এইখন আহিব মেখেলাখন। বিৰাট ধুনীয়া হয়। ইয়াৰ গুণা আৰু যিটো সূতা, ইয়াৰ কম্বাইনেশ্যনটো খুব ধুনীয়া আহিছে। ডিজাইনটো অলপ আনকমন হ'ব। চাদৰৰ বাবে 6টা ছাইড পাৰি, ব্লাউজ পিচ থাকিব চিম্পুল। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব মাত্ৰ 2500 টকাত, আৰু চিলনিটো ফ্ৰী থাকিব। চিলনিটো আমাৰ বিহুৰ বাবেই ফ্ৰী দিয়া হৈছে, গতিকে আপোনালোকে লাভটো উঠাব পাৰিব। এই কাপোৰযোৰ 2500 টকাত পাব। নেক্সট অন্য এযোৰ চাব পাৰে, নুনি কটনত থাকিব, মেটেৰিয়েলটো একেই থাকিব। লাইট পিংক কালাৰ, বেবী পিংক কালাৰত আহিব। বিৰাট ধুনীয়া হয়, আৰু এনেকুৱা কম কালাৰৰ কাপোৰবোৰ গৰমৰ বাবে বিৰাটেই কমফৰ্টেবল হয়। এইখন চাব পাৰে, ইয়াৰ ডিজাইনটো চাব পাৰে। ডিজাইনটো খুব ধুনীয়া হয়। আচলৰ ডিজাইনটো মিহিকৈ কাম কৰা আছে। ইয়াতো গুণাৰে কাম কৰা আছে। ইয়াত সূতাৰে নাই কাম কৰা হোৱা নাই। এইখন আছিলে চাদৰখন, লগত মেখেলা, ব্লাউজ পিচ, ছাইড পটি। নুনি কটনৰ কাপোৰবোৰৰ ব্লাউজ পিচটো কাপোৰযোৰৰ যিটো কালাৰ হয় তাতকৈ অলপমান বেছি ডাঠ কালাৰ আহে, অলপ বেছি কালাৰ আহে। প্ৰতিযোৰ কাপোৰতে তেনেকুৱাই পাব। এইখন আহিব মেখেলাখন। ইয়াতো আপোনাৰ ধুনীয়াকৈ কাম কৰা আছে। আঁঠুৰ ওপৰলৈকে বুটা থাকিব, কলচী বুটাত কাম কৰিছে গোটেই গাতে ঘনঘনকৈ। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাত, আৰু ইয়াৰ চিলাইটো ফ্ৰী থাকিব। নেক্সট আৰু অন্য এটা চাব পাৰে। এইটো বিৰাটেই ধুনীয়া হয়। খোলাৰ লগে লগে গম পোৱা গৈছে যে কাপোৰৰ উজ্জ্বলতাটো কেনেকুৱা। খুব ধুনীয়া হয়। এইখিনি আমাৰ নতুন কালেকশ্যন, আমি কাউণ্টাৰত লগোৱাই নাই, আহি পাইছে মাত্ৰ। আপোনালোকলৈ বুলি আমি এইখিনি দেখাব ওলাইছোঁ। এইটো চাব পাৰে, এইটো বিৰাটেই ধুনীয়া হয়। এইটো গ্ৰে কালাৰত আহিব, ডাঠ গ্ৰে কালাৰত আহিব। খুব ধুনীয়া হয়। যেনেদৰে দেখিব পাইছে তেনেদৰে আহিব। ডিজাইনটো আনকমন থাকিব, অলপ গামোচা ফুলৰ টাইপত আহিব ডিজাইনটো। ইয়াত সূতাৰে কাম কৰিছে, য়েলো কালাৰ সূতা, আৰু গাত যিখিনি কাম কৰিছে গোটেই গাতে অল বডি গোল গোল বুটাৰে কাম কৰিছে। খুব ধুনীয়া হয় ইয়াৰ ডিজাইনটো, আৰু বহুতেই ধুনীয়া লাগিছে এই কাপোৰযোৰ। ইয়াতো ছাইড পটি 6টা পাব, ব্লাউজ পিচটো চিম্পুল পাব। এখন মেখেলা থাকিব, আৰু মেখেলাবোৰতো আহল বহলেই হ'ব। আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাত, লগত ৰেডি টু ৱেৰ ফ্ৰী পাব। নুনি কটনৰ অন্য এটা যোৰত চাব পাৰে। এইটো আহিব আপোনাৰ মচুৰ কালাৰত আহিব। বিৰাট ধুনীয়া হয় কালাৰটো। ইয়াতো ডিজাইনটো আপোনাৰ কপাৰ গুণেৰে কাম কৰা আছে, আৰু লগত ব্লেক কালাৰ সূতাৰে মিনা কৰা আছে। এইখন থাকিব যোৰাটোৰ চাদৰখন, আৰু গোটেই গাতে গছবুটা ডিজাইনত কাম কৰা আছে। ডিজাইনটো অলপ আনকমন আহিব, ঘন ঘনকৈ কাম কৰা আছে। এইখন আহিব মেখেলাখন। মেখেলাখনৰ ব্লাউজ পিচ আৰু ছাইড পাৰিকেইটা কৰি থোৱা আছে। ব্লাউজৰ কাৰণে এটা পটি পাব, আৰু চাদৰৰ বাবে 6টা পাব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাত, আৰু লগত চিলনি ফ্ৰী থাকিব। নুনি কটনৰ অন্য এটা লাইট কালাৰত চাব পাৰে। এইটো কুঁহি কলপাতৰ দৰে আহিব কালাৰটো। এই কালাৰৰ কাপোৰখিনি আমাৰ বহুত মানুহে বিচাৰি থাকে, আৰু আমাৰ দোকানৰ পৰা আহি এই কাপোৰখিনিয়ে লৈ যায়। গতিকে তেনেকুৱা ধৰণৰে আমাৰ কালাৰবোৰ বেছি কৰা হয়, বেছি তেনেকুৱা কালাৰতে কাম কৰা হয় বা বোৱা হয়। এইখন আহিব চাদৰখন। বিৰাট ধুনীয়া হয় চাদৰখন। ইয়াতো আপোনাৰ কপাৰ গুণেৰে কাম কৰা পাব। সৰু সৰুকৈ গোটেই গাতে ৱৰ্ক কৰা আছে। এইখন মেখেলাখন আহিব। মেখেলাখন অলপ চিম্পুল আহিব, মাত্ৰ 2 লাইন বুটা কাম কৰা আছে মেখেলাখনত। এইটো আঁচলৰ ডিজাইনটো বিৰাটেই মিহি হয়, আৰু আহল বহল দীঘল পাব। মেখেলাখনতে গোটেই ছাইড পটি আৰু ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাত, লগত চিলনি ফ্ৰী পাব। অন্যযোৰ চাব পাৰে নুনি কটনত, আৰু নুনি কটনত আমাৰ আৰু এভেইলেবল আছে। আমি এইযোৰ কাপোৰৰ পিছত আৰু নুনি কটন কাপোৰ আজি নিৰূপাওঁ। আৰু যদি বেলেগ কালাৰৰ বেলেগত বিচাৰে, বেলেগ ডিজাইনত বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব, চাব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ য়েলো কালাৰত আহিব। বিৰাটেই ধুনীয়া হয়। ইয়াত চকলেট কালাৰৰ সূতাৰে কাম কৰিছে। ডিজাইনটো চাব পাৰে। ডিজাইনটো আচলটো কমকৈ থাকিব, কিন্তু গোটেই গাতে কলচী আৰু সৰু সৰু বুটাত কাম কৰা আছে।
চাদৰখনত থাকিব তেনেকৈ আৰু মেখেলাখন চাব পৰা এখন যিখন দেখিব পাইছে এখন মেখেলাখনত কিন্তু বহুত ওপৰলৈকে বুটাৰ কাম কৰা আছে বিৰাটেই ধুনীয়া হয় ইয়াৰে কালাৰ কম্বিনেশ্যন ফুলৰ কম্বিনেশ্যন খুব ধুনীয়া কৰিছে আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাত লগত চিলনিটো ফ্ৰী পাব আৰু অন্য এটা চাব পৰা এইটো আছিলে আমি এইটো তলত সোমাই আছিলে এইটো চাব পৰা এইটো আপোনাৰ ব্লেকত আহিব বিৰাটেই ধুনীয়া হয় দেখিব পাইছে গছবুটা ডিজাইনত কাম কৰা আছে কপাৰ গুণাৰে কাম কৰা আছে কাৰণে কাপোৰখন বিৰাটেই ধুনীয়া লাগিছে চাদৰখন আৰু ইয়াৰে শাইনিংটো খুবেই ধুনীয়া আহিছে যেহেতু ব্লেকত কপাৰ গুণা খুব ধুনীয়া হৈছে সেইখন আছিলে চাদৰখন আৰু মেখেলাখন আহিব এইখন আহিব মেখেলাখন বিৰাটেই ধুনীয়া হয় ইয়াৰ আঁঠুৰ ওপৰলৈকে ৱৰ্ক পাব আৰু কপাৰ গুণাৰে কাম কৰা পাব গোটেইখিনিতে এই কাপোৰযোৰ ল'ব পাৰিব আজি মাত্ৰ 2500 টকাত লগত চিলনি ফ্ৰী পাব আমি আপোনালোকলৈ বুলি অন্য এটা মেটেৰিয়েলত কাপোৰ অলপমান আগবঢ়াইছোঁ এইটো আহিব কাৰ্বি ছেট আহিব কটনৰ হয় গোটেইখিনি কটনৰ হয় আৰু আমাৰ এইবিলাক নিজা বোৱা হয় নিজা শালত তৈয়াৰ কৰা হয় কাৰ্বি ছেটৰ এইটো প্ৰথমটো যোৰা হয় এইটো চাব পাৰে এইটো চাব পৰা আচলটো আহিব এনেকৈ ইয়াত আচলৰ ডিজাইনটো কমকৈ থাকিব কিন্তু আপোনাৰ বুটাবিলাক অলপ ডাঙৰ সৰু এনেকৈ মিলাই থোৱা থাকিব আনকমন ডিজাইনত কাম কৰা হৈছে এইটো কালাৰটো খুব ধুনীয়া হয় এইখন আহিব মেখেলাখন ধুনীয়াকৈ দেখিব পাইছে আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত লগত ৰেডি টু ৱেৰ ফ্ৰী পাব এই ছেটৰ অন্য এটা যোৰা চাব পাৰে এইটো চাব পাৰে এইটো পিংক মচুৰ এনেকুৱা টাইপত থাকিব বিৰাট ধুনীয়া হয় কালাৰটো আৰু ইয়াৰ ডিজাইনটো খুব ধুনীয়া লাগিছে আনকমন হয় ডিজাইনটো ইয়াতে গ্ৰীণ আৰু ব্লেক কালাৰ সূতাৰে কাম কৰিছে দুমাকুৰ কাম কৰা আছে আচলৰ ডিজাইনটো আৰু গাত থাকিব ডাঙৰ সৰু তেনেকৈ বুটাৰে কাম কৰা আছে এইখন আছে মেখেলাখন চাব পৰা বিৰাট ধুনীয়া হয় আৰু গোটেইখিনি মেখেলা আৰু চাদৰখিনি পানাটো বৰ ধুনীয়া আহিব প্ৰায় 41 ইঞ্চ বা 40 ইঞ্চত থাকিব বিৰাট ধুনীয়া হয় এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত আৰু লগত চিলনি ফ্ৰী পাব এটা যোৰা চাব পাৰে ইয়াৰ মেটেৰিয়েল একে থাকিব খালি কেৱল ডিজাইনটো অলপ বেলেগ থাকিব আৰু আমাৰ এইখিনি কাপোৰ নতুন কালেকশ্যন হয় আহিছে মাত্ৰ আপোনালোকে দেখিব পাইছে ইয়াত পেপাৰ সোমাই থোৱাই আছে আপোনালোকৰ লৈ বুলি আমি খুলিছোঁ আমিও নিজেও চাইছোঁ আপোনালোককো দেখাইছোঁ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ল'ব পাৰিব আমাৰ লগত যোগাযোগ কৰি এইযোৰ চাব পাৰে এইযোৰ কাৰ্বি ছেটত আহিব এইটো কটন হয় বিৰাটেই ধুনীয়া হয় গৰমৰ কাৰণে কমফৰ্টেবল হ'ব এইটো চাই কালাৰ থাকিব কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া হয় পিংক আৰু গ্ৰীণত কাম কৰা আছে ডাঙৰ সৰু বুটা দিছে গোটেইকাতে সৰু সৰুকৈ বুটা দিয়া আছে এইখন মেখেলাখন আহিব খুব ধুনীয়া হয় আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত লগত চিলনি ফ্ৰী পাব এযোৰ চাব পাৰিব এইযোৰ ব্লেকত আহিব বিৰাটেই ধুনীয়া হয় দেখিব পাইছে খুব ধুনীয়া হয় ইয়াৰ উজ্জ্বলতাটো বিৰাটেই ধুনীয়া হয় এইটো ব্লেকত আহিব ডিজাইনটো প্ৰায় একেই থাকিব কিন্তু ইয়াৰ কালাৰ কম্বিনেশ্যন বেলেগ পাব ব্লেকত অৰেঞ্জ কালাৰ সূতা আৰু হোৱাইট কালাৰ সূতাৰে কাম কৰি দিছে গছ বুটা টাইপত আছে এলাইন কৰি ডাঙৰ বুটা আৰু গাত সৰু সৰুকৈ অলপ বেলেগ টাইপৰ বুটাত চুজি টাইপৰ বুটাত কাম কৰি দিয়া আছে বিৰাট ধুনীয়া হয় এই কাপোৰযোৰ উজ্জ্বলতাটো খুবেই ধুনীয়া হয় আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত লগত চিলনি ফ্ৰী পাব আৰু অন্য এটা চাব পাৰিব এইটো ব্লু কালাৰত থাকিব এইটোৰ ডিজাইনটো অলপ আনকমন আহিব অলপ বেলেগ আহিব ডিজাইনটো এইখন আহিব যোৱাটোৰ চাদৰখন ডিজাইনটো দেখিব পাইছে চাগে নিশ্চয় এইটো আপোনাৰ পিংক কালাৰ আৰু য়েলো কালাৰ সূতাত কাম কৰা আছে কাৰ্বি ছেটবিলাকত গুণা এতিয়ালৈকে ব্যৱহাৰ কৰা নাই কাষ্টমাইজ অনুসৰি আমি যদি কেতিয়াবা কোনোবা বিচাৰে তেনেহ'লে আমি বনাবৰ চেষ্টা কৰিম কাৰ্বি ছেটত গুণাটো দিব চেষ্টা কৰিম এইখন আহিব মেখেলাখন ধুনীয়া হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত লগত চিলনি ফ্ৰী পাব চাব পাৰে কাৰ্বি ছেট আমি এইটো কাপোৰৰ পৰা আৰু আজি কাপোৰ দেখুৱাব নোৱাৰিম যদি আপোনালোকে বেলেগ কিবা চাব বিচাৰে বা এনেকুৱা মেটেৰিয়েলত বেলেগ ডিজাইন বেলেগ কালাৰ চাব পাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব এইটো চাব পাৰে এইটো কাৰ্বি ছেটতে থাকিব বিৰাটেই ধুনীয়া হয় কোমল কালাৰ হয় গ্ৰীণ টাইপত আহিব কালাৰটো এইখন আহিব চাদৰখন আশা কৰোঁ গোটেইখিনি ডিজাইন আৰু কম্বিনেশ্যন আপোনালোকে খুব ধুনীয়াকৈ দেখিব পাইছে এইখন থাকিব চাদৰখন আৰু এইখন হ'ব ওপৰখন হ'ব মেখেলাখন বিৰাটেই ধুনীয়া হয় ইয়াৰে কালাৰ কম্বিনেশ্যন আৰু ফুলৰ ডিজাইন খুব ধুনীয়া হয় ইয়াত
ব্লেক আৰু অৰেঞ্জ কালাৰ সূতাত দুমাকোট কাম কৰি দিছে গোটেই গাতেই তেনেকুৱাকৈ কম্বিনেশ্যন মিলাই কাম কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1400 টকাত লগত চিলনি ফ্ৰী পাব আজি আমি এইখিনি কাপোৰ আপোনালোকলৈ বুলি আগবঢ়ালোঁ মই অলৰেডি কৈছোঁ আপোনালোকক যে যদি আপোনালোকে বেলেগ মেটেৰিয়েল বেলেগ কালাৰ কম্বিনেশ্যন ফুলত যদি চাব বিচাৰে তেনেহ'লে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব আৰু দিয়া আছে এই নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বটৰ সৈতে ফটোটো পঠাই দিব তেনেকৈ কাপোৰখিনি ল'ব পাৰিব আৰু যদি বেলেগ বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰি চাব পাৰিব ল'ব পাৰিব আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ